শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যায় নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰো পৰম গুৰু। পবিত্ৰ ভাদ মাহৰ উপলক্ষে গাঁৱৰ নামঘৰলৈ বুলি এপাক গৈছিলোঁ। যিহেতু ভাদ মাহত আইসকলৰ চাহ খোৱাটো এটা নিয়ম। ঘৰখনত ৰাতিপুৱাৰে পৰা এটা উদুলি মুদুলি পৰিৱেশ। যিহেতু ইমান এভাগ ডাঙৰ কাৰ্য কৰিবলৈ লৈছোঁ, গতিকে বহুখিনি যা যোগাৰ কৰিব লগা হৈছিল। আমি আমাৰ কামখিনি যিমান পাৰোঁ ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু মই নামঘৰলৈ গ'লে এই কামবিলাক কৰি পিনে খুব ভাল পাওঁ। নামঘৰ সৰা মোচাই হওক, বাচন বৰ্তন ধোৱাই হওক, মই এইবিলাক কৰি আচলতে বৰ ভাল পাওঁ। আৰু আমি একেবাৰে কাম কৰি শেষ কৰোঁতে সন্ধিয়াই হ'ল আৰু সন্ধিয়া প্ৰাৰ্থনা ভাগো পালোঁ। সন্ধিয়া যে নামঘৰৰ পৰা দবাৰ মাত ভাগ আহে, খুব বেছি ভাল লাগে মনটো। বাৰু সকলোৰে ভাল হওক। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।